Hello friends, welcome to All Mixer. Friends, আজি টেকনিক্যাল ভিডিওৰ পৰা বহু আতৰ দাহি এটা স্পেশাল ভিডিওৰ বিষয়ে আলোচনা কৰিম। Friends, ভ্যালেন্টাইন ডেৰ মাত্ৰ দুদিন মান আগত অল ইণ্ডিয়াত এজনী ছোৱালীৰ এটা ভিডিঅ'ই সমগ্ৰ সোশ্যাল মিডিয়াতে ধুমুহাৰ সৃষ্টি কৰিছে। হোৱাটছআপতে হোক, ফেচবুকতে হোক বা ইনষ্টাগ্ৰামতে হোক বা টুইটাৰতে হোক, সকলোতে ধুমুহাৰ সৃষ্টি কৰিছে। চাৰিওফালে সেই ভিডিঅ'টো প্ৰচাৰ হৈছে, সকলোৱে চাইছে, সকলোৱে ভাল পাইছে। মই কাৰ কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকে নিশ্চয় গম পাইছে। ফেচবুক বা হোৱাটছআপৰ ষ্টেটাছত নিশ্চয় আপোনালোকে দেখা পাইছে। সকলোকে আকৰ্ষিত কৰা এই ছোৱালীজনীৰ নাম হ'ল প্ৰিয়া প্ৰকাশ বেৰিয়াৰ। য়েছ, প্ৰিয়া প্ৰকাশ বেৰিয়াৰ হ'ল তেওঁৰ নাম। আপোনালোকে যিটো ভিডিঅ' স্কুল ড্ৰেছত চকুৰে ক্লিপ মৰা অৰ্থাৎ চকুৰে প্ৰেম কৰা দেখুৱায়, সেই ভিডিঅ'টো হ'ল এখন ফিল্মৰ, এটা গানৰ। ফিল্মখনৰ নাম হ'ল অৰু আদাৰ লাভ। য়েছ, অৰু আদাৰ লাভ এখন মালায়ালাম ছবি, যিখন ফিল্ম ৰিলিজ হ'ব 3 মাৰ্চত। আৰু গানটোৰ নাম হ'ল মানিক্য মালাৰায়া পুবি। মানিক্য মালাৰায়া পুবি। এই গানটোত ছোৱালীজনীয়ে অভিনয় কৰিছিল। তেওঁৰ এখন ডিভিড ফিল্ম হয় ফাৰ্ষ্ট ফিল্ম। এই গানটোৰ সম্পূৰ্ণ ভিডিঅ'টোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, গতিকে আপোনালোকে তাৰ পৰা চাব পাৰিব। সমগ্ৰ ছ'চিয়েল মিডিয়াত ষ্ট্ৰং ধুমুহাৰ সৃষ্টি কৰা এই ছোৱালীগৰাকীৰ ঘৰ হ'ল কেৰেলাৰ কিশোৰত। তেওঁ বৰ্তমান বিকম ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে। তেওঁৰ দেউতাকৰ নাম হ'ল প্ৰকাশ বেৰিয়াৰ। 18 বছৰীয়া এই প্ৰিয়া প্ৰকাশ বেৰিয়াৰে অভিনয় কৰা এই গানটো এতিয়ালৈকে 10 মিলিয়নৰো ওপৰত ভিউজ পাইছে। বিশেষকৈ ছোৱালীজনীৰ সেই ক্লিপটোৰ কাৰণে ভিডিঅ'টো বহুত ভাইৰেল হৈছে আৰু তেনেকৈ ভিউজ বাঢ়ি গৈছে। এতিয়া যদি আপুনি ফেচবুক অ'পেন কৰে, তেতিয়া কোনোবাই নহয় কোনোবাই সেই ছোৱালীজনীৰ বেলেগ বেলেগ এক্সপ্ৰেশ্যনৰ ফটো আপলোড কৰিছে। দুদিনমান আগত এই ছোৱালীজনীৰ ইনষ্টাগ্ৰামত ফলোৱাৰ আছিল মাত্ৰ 1.5K, কিন্তু বৰ্তমান সময়ত ফলোৱাৰ 6 লাখতকৈ অধিক হৈছে মাত্ৰ দুদিনমানতে। যিয়েই নহওক, প্ৰিয়া প্ৰকাশ বেৰিয়াৰে খুব সুন্দৰ গানো গায়। তেওঁ কেইটামান গান গাই ইনষ্টাগ্ৰামত কেইটামান ভিডিঅ' আপলোড কৰিছিল। চাওকচোন এই ভিডিঅ' কেইটা। अच्छा चलता हूँ दुआओं में याद रखना, मेरी जिक्र का जुबां पे स्वाद रखना, दिल के संदूकों में मेरे अच्छे काम रखना, चिट्ठी तारों में भी मेरा तो सलाम रखना, तुमको भी है खबर, मुझको भी है पता, हो रहा है जुदा दोनों का रास्ता, मेरी बात में तेरा जिक्र सदा, मेरी याद में तेरा फिक्र सदा, मैं जो भी हूँ तुम ही तो हो। ইয়াৰ পাছত আপোনালোকে কেইটামান ফটো চাওক।
দুদিনতে ইমান ভাইৰেল হৈছে আৰু পিছত কিমান ভাইৰেল হ'ব এবাৰ ভাবি চাওকচোন। তো যিয়ে নহওক আমাৰ ফালৰ পৰা তেওঁলৈ বেষ্ট উইচেছ থাকিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে নাজানে, যিসকলে প্ৰিয়া প্ৰকাশৰ বিষয়ে জানিব বিচাৰে সেইসকলক আপোনালোকে শ্বেয়াৰ কৰিব। আৰু শেষত আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চ' থেংক ইউ, বাই বাই, টেক কেয়াৰ। Can anybody out